কেলে মাৰিছ মোক পোৱালি আগতীয়াকে পলালে ভিডিঅ' বনাইছো এই চাদডাল হলাত কি হ'ল কি কৈছে নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ ইয়াত তাই আগতীয়াকৈ ক'লেই ক'ব নিদিলেই আজি আপোনালোকক সকলোকে ৰঙালী বিহু হিয়াভৰা শুভেচ্ছা জনালোঁ আজি সকলোৱে জানে গৰু বিহু বুলি শুই উঠা অলপ দেৰি এতিয়া কমচে কম 7:30মান বাজিছে এয়া বৰষুণ দি আছে অলপ দেৰি হ'ল দেখি দেউতাই মানে এইবিলাক কাটি কৰি বনাই থৈছে এয়া গৰু চাট তাৰপৰা এয়া দীঘলতি এয়া মাখিলতি আইমণি লোৱা এডাল মাৰিবা নাই গাত হা নোৱা গধু নি গধু হাঁহি এটা মাৰি দিয়া গান এটা গাই দিয়া কেলে মাৰিছ মোক তাই চিঞৰি আছে ছোৱালী সানিবই দিয়া নাই কি বুলি কম কৈ দিয়া আকৌ অথনি কি কৈছিলোঁ মই কৈ দিয়া আকৌ গা ধুৱাবৰ কাৰণে আহিছোঁ বৰষুণ এৰাই নাই ছাতি লৈ আহিছোঁ পোৱালি আগতীয়াকৈ পলালে বৰষুণ পানীও গৈছে বানপানী হ'ব এতিয়া যি দেখিছোঁ কালিৰ পৰা একদম পানী বৰষুণ ঢালিয়ে আছে মানে কি কৰিব চাবা আকৌ এতিয়া বাপে সৰু তই হবি বৰ গৰু মই চাত দি দিলোঁ ভিডিঅ' বনাইছো এই চাদডাল হলাত কি হ'ল কি কৈছে নহ'ব এইটো নহ'ব
আজু এয়া আমলেটটো ভাঙি আছে কি কৰিলে তো ভাঙিয়ে পেলাল নেকি